সুদীৰ্ঘ ৩০ বছৰৰ অন্তত ভাল খবৰ আহিল ধেমাজিত বাস কৰা তিৱা জনগোষ্ঠীৰ লোকলৈ। ধেমাজিৰ ২৮খন গাঁও নতুনকৈ অন্তৰ্ভুক্ত হ'ল তিৱা স্বায়ত্তশাসিত পৰিষদত। অৱশেষত যেন পূৰণ হ'ল দীৰ্ঘদিনীয়া আশা। সুদীৰ্ঘ ৩০টা বছৰৰ পাছত তিৱা স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত হ'ল ধেমাজিৰ ২৮খন তিৱা অধ্যুষিত গাঁও। এইয়া চাওক, ঢোলে ডগৰে আদৰণি জনাইছে তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰক। এইবাৰ তিৱা পৰিষদত ১১৩খন গাঁও নতুনকৈ অন্তৰ্ভুক্ত কৰিছে অসম চৰকাৰে। ইয়াৰে ভিতৰত ধেমাজিত ২৮খন গাঁও অন্তৰ্ভুক্ত হোৱাত উৎসাহ ধেমাজিৰ তিৱাবাসীৰ। আৰু আমি আজি ৩০টা বছৰে আমি তিৱা ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে তিৱা স্বায়ত্তশাসিত পৰিষদত আমাৰ গাঁওসমূহ অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি আন্দোলন চলাই আহিছিলোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি বিজেপি নেতৃত্বাধীন চৰকাৰে আমাক এই গভৰ্ণমেণ্ট নটিফিকেশ্যনৰ যোগেদি আমাৰ তিৱা অধ্যুষিত গাঁওসমূহ ধেমাজি জিলাৰ ২৮খন গাঁওসমূহ ইয়াক অন্তৰ্ভুক্ত কৰাইছে। শনিবাৰে ধেমাজিত উপস্থিত হোৱা তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰসহ পৰিষদীয় সজাতি দলটোক উষ্ম আদৰণি জনোৱা হয়। বৰদলনিৰ পৰা শ শ মটৰ চাইকেলেৰে সমদল কৰি মৰিথল লালুং তিনিআলিত আদৰণি জনাই তিৱা ছাত্ৰ সন্থাকে ধৰি ধেমাজি তিৱাবাসী ৰাইজে। ইয়াৰ পাছত লালুং তিনিআলিত এখনি বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে ১৯৯৫ চনত গঠন হৈছিল তিৱা স্বায়ত্তশাসিত পৰিষদ। গঠন হোৱাৰ দিনৰে পৰা উজনি অসমৰ বহু গাঁও বঞ্চিত হৈছিল উন্নয়নৰ পৰা। ১৯৯৫ চনত যেতিয়া তিৱা স্বায়ত্ত পৰিষদ গঠন হৈছিল, সেই সময়ত তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্ত নোহোৱাকৈ ১১৩খন গাঁও বাদ পৰি গৈছিলে। তিৱা ছাত্ৰ সন্থাকে আদি কৰি তিৱা স্বায়ত্ত পৰিষদ আৰু তিৱা জনগোষ্ঠীৰ অন্যান্য সংগ্ৰামী সত্তাৰ এটাই উদ্দেশ্য আছিল যে তিৱা স্বায়ত্ত পৰিষদত যিখিনি গাঁও অন্তৰ্ভুক্ত হোৱা নাছিলে সেই গাঁওখিনি অন্তৰ্ভুক্ত হ'ব লাগিব। আৰু এইটোৱেই দাবী নহয় যে ষষ্ঠ অনুসূচীভুক্ত তিৱা স্বায়ত্ত পৰিষদ ভাষা সমস্যা সমাধানকে আদি কৰি বিভিন্ন দাবীৰ সমৰ্থনত তিৱা স্বায়ত্ত পৰিষদকে আদি কৰি বিভিন্ন সংগ্ৰামী সত্তাই সংগ্ৰাম অব্যাহত আহিছিলে। বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভৈয়াম জনজাতি বিভাগৰ সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, জলসম্পদ দপ্তৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াৰ তেখেতসকলৰ বলিষ্ঠ পদক্ষেপৰ জৰিয়তে প্ৰথম দাবী হিচাপে আমি উত্থাপন কৰা আমাৰ অন্তৰ্ভুক্ত নোহোৱা যিবিলাক গাঁও, অন্তৰ্ভুক্ত নোহোৱা গাঁওবিলাক তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্ত হোৱা যিটো প্ৰক্ৰিয়া আৰম্ভ কৰি বৰ্তমান ১১৩খন গাঁও তিৱা স্বায়ত্ত পৰিষদত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে যি প্ৰয়াস কৰিলে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আশা কৰিছোঁ অনাগত দিনত আমি ১১৩খন গাঁও অন্তৰ্ভুক্তি কৰাই নহয় যে ১১৩খন গাঁও অন্তৰ্ভুক্তি হোৱাৰ পিছত তিৱা স্বায়ত্ত পৰিষদৰ ২টা সমষ্টি বৃদ্ধি কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ। ইতিপূৰ্বে অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু ভৈয়াম জনজাতি মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই আমাৰ লগত কেইবালানিও আমাৰ লগত আলোচনাত বহিছে। ২টা সমষ্টি অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত আমি ধেমাজিও এটা সমষ্টি হিচাপে আমি নিৰ্ণয় কৰিছিলোঁ। গতিকে ধেমাজি এটা সমষ্টি হোৱাৰ পথত ইতিপূৰ্বে আমাৰ মন্ত্ৰী মহোদয়ে আমাক কথা দিছে। গতিকে আশা কৰিছোঁ ১১৩খন গাঁও অন্তৰ্ভুক্ত হোৱাৰ পিছত যি ২টা সমষ্টি আমি বৃদ্ধি কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ, সেই সমষ্টি দুটা খুব সোনকালে হয়তো সেই সমষ্টিকেইটা আমাৰ এই সমষ্টিকেইটা নিৰ্ধাৰণ কৰি দিব। গতিকে ধেমাজিবাসীৰ কাৰণেই নহয়, আমাৰ তিৱা স্বায়ত্ত পৰিষদত বসবাস কৰা সমূহ জাতি জনগোষ্ঠীৰ কাৰণেই এটা গৌৰৱৰ কথা বুলি মই অনুভৱ কৰোঁ। কাৰণ সুদূৰ মৰিগাঁৱৰ পৰা আহি আমি ইয়াত তেখেতসকলৰ লগত সমিল মিলেৰে
এই সমষ্টিত অন্তৰ্ভুক্ত কৰা 128খন গাঁৱৰ ৰাইজক একত্ৰিত কৰি এটা সমষ্টি নিৰ্ধাৰণৰ জৰিয়তে ইয়াত বসবাস কৰা তিৱা ৰাইজৰ লগতে অন্যান্য জনগোষ্ঠীৰ লোকসকলকো আমি তিৱা সাহিত্য পৰিষদক সেই উন্নয়নৰ সোৱাদ দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ ধেমাজিবাসীৰ লগতে সমূহ জাতি জনগোষ্ঠীৰ লোকে যেন আমাৰ তিৱা সাহিত্য পৰিষদত অন্তৰ্ভুক্ত হোৱা ধেমাজি গাঁওবাসীৰ লগতে ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেও যেন তিৱা সাহিত্য পৰিষদত অন্তৰ্ভুক্ত গাঁওসমূহৰ যি কি কয় পাবলগীয়া সুবিধা, সেই পাবলগীয়া সুবিধাখিনিৰ ক্ষেত্ৰত আমি সকলোৱে সমিলমিলভাৱে সমমৰ্যাদাৰ জৰিয়তে যেন আমি ইয়াত উন্নয়নৰ ধাৰা যেন বোৱাব পাৰোঁ, তাৰ কাৰণে সমূহ জাতি জনগোষ্ঠীৰ লোকসকলক আমি আহ্বান ৰাখিছোঁ। নিউজ ডেস্ক NZ নিউজ।